গুড মৰ্ণিং। আজি ফুৰিবলৈ যাবলৈ ওলাইছোঁ। আজি যাম ডিব্ৰুগড় টেম্পল চাবলৈ। আপোনালোকে চাই থাকিবচোন, মই ভিডিঅ'বোৰ দেখাই থাকিম আপোনালোকক। এতিয়া ষ্টেচনত আছোঁ, ট্ৰেইন আহিব হ'ল, অলপ ৰখি দিবলগীয়া হৈছে। টিকেট কাটিলোঁ, তাৰপিছত যাম আৰু ট্ৰেইন আহিব, যাম। চাই থাকিবচোন ভিডিঅ'বোৰ। দেহা ট্ৰেইনত বহি আছে ন? হাই কৈ দিয়া। হাই। এয়া মা পাপা। ঐ হাই কোৱা আকৌ, হাই হাই। অ' পুতলিব, হাই কৈ দিয়া আকৌ, হাই। আমি ডিব্ৰুগড় ষ্টেচন পাই গ'লো। May I have your attention, please? Train number 1. টমটমত উঠি লওঁ, তাৰপিছত মন্দিৰ দেখাই থাকিম আপোনালোকক। জগন্নাথ মন্দিৰ পাই গ'লোহি আমি ন। চাকি বাতি লৈ লওঁ এতিয়া, তাৰপিছত ভিতৰখিনি দেখাই থাকিম। চাই থাকিব। ৰ'দ ঢেৰ ওলাইছে, একদম চকু মেলিব পৰা নাই। ৰ'দখন বহুত ওলাই আছে। ইয়াত জোতা চেণ্ডেল ৰাখিবলৈ দিছে, 20 টকা ল'ব। আমাৰ জোতা চেণ্ডেল ইয়াত ৰখা হৈছে, দাদাই খুলি ৰাখিছে। প্ৰৱেশ দ্বাৰ, টো ভিতৰৰ পৰিৱেশ। এইটো মেইন মন্দিৰ হয়। চাকি জ্বলাইছা? মন্দিৰৰ ভিতৰখন চাওঁ। মই মন্দিৰভাগ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, কাৰণ ইয়াত ভিতৰত কেমেৰা কৰিবলৈ নিদিয়ে। আৰু মই মন্দিৰৰ বিষয়ে কিছু কথা ইয়াৰে লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব মন্দিৰটো কেনেকৈ, ক'ত, কিদৰে স্থাপন হৈছিল সকলোবোৰ। এই ভাগ শিৱ মন্দিৰ হয়। এয়া ভিতৰৰ অংশ। এই ভাগ লক্ষী মন্দিৰ হয়। ইয়াত ভাগ ভাগ মন্দিৰ হৈ আছে। সকলো মন্দিৰে বেলেগ বেলেগকৈ ৰখা হৈছে। এইখন লক্ষী মন্দিৰ। ভিতৰৰ ফালে কেমেৰা কৰিবলৈ নিদিয়ে, সেইবাবে মই কেমেৰাটো কৰা নাই। বাহিৰৰ পৰা এনেকৈ দেখাইছোঁ। এইখন লক্ষী মন্দিৰ। এইফালে আছে আপোনাৰ ৰামৰ দৰবাৰ। এইটো ৰামৰ দৰবাৰ। এইফালে ৰামৰ দৰবাৰ হয়। এয়া ভিতৰৰ অংশ। মই অকণমান জুম কৰি দেখাই দিছোঁ, ভিতৰত কেমেৰা কৰিবলৈ নিদিয়াৰ বাবে। এইফালে আছে নৱগ্ৰহ মন্দিৰ। এয়া নৱগ্ৰহ মন্দিৰ। এই ভাগ নৱগ্ৰহ মন্দিৰ হয়। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ। এয়া দৰ্শনাৰ্থীসকলে ইয়াত শৰাই অৰিহণা দিব পাৰে। বিমলা মন্দিৰ আছে, আহি থকা দেখা। বিমলা মন্দিৰ হয়। ভিতৰৰ অংশ কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। মন্দিৰ এয়া গণেশ মন্দিৰ। সকলো মন্দিৰে সৰু সৰু ভাগ কৰি ৰখা হৈছে। এই ভাগ গণেশ মন্দিৰ হয়। ইয়াত কেণ্টিন আছে, সেইফালে পানী সুবিধা আছে। এইফালেও এখন গেট আছে ওলাই যাব পৰা, কিন্তু তলা মাৰি ৰখা হৈছে এখন গেট। মই সম্পূৰ্ণ মন্দিৰটো এবাৰ দেখাই দিছোঁ ওপৰলৈ।
এইভাগ হনুমান মন্দিৰ হয়। ইয়াত বিয়াও পতা হয়। ফুল চুল ধুনীয়াকৈ সজাই থৈছে। ইয়াত দৰ্শনাৰ্থীয়ে পূজা কৰি আছে। ভিতৰৰ ভাগ। এই পাছফালে বিয়া পাতে, ক'ত বিয়া কৰাই চাওঁগৈচোন। এইফালে বিয়া বাৰু হ'লে এইফালে ৰিচিপশ্যন কৰে। সেয়া পেণ্ডেল কৰি থৈছে, কি ধুনীয়া। কাৰোবাৰ বিয়া হৈ গ'ল চাগে, সেইকাৰণে এনেকৈ থৈছে। পেণ্ডেলটো ধুনীয়া লাগিছে। ইয়াত বিয়া কৰালে চাগে কোনোবাই। বেলেগে সজাই মেলি বিয়া পাতিছে আৰু আমি ইয়াত ফটোশ্বুট কৰিছোঁ দেই। আমাৰ বিয়া চিয়া হৈ গ'ল আৰু আমি বিয়া চিয়া পাতিবলৈ নাই নহয়, সেইকাৰণে ফটোশ্বুটকে কৰিছোঁ আৰু। মন্দিৰটো এয়া অলপ আঁতৰৰ পৰা মই সম্পূৰ্ণকৈ উঠাই দিছোঁ। মন্দিৰৰ বিষয়ে কিছু কথা জানো আহকচোন ইয়াৰে এজন লোকৰ পৰা। তেওঁ ইয়াতে কৰে। এয়া এতিয়া ক'ব কিছু কথা। মন্দিৰৰ বিষয়ে বুলি ক'বলৈ গ'লে মানে প্ৰথমতে মই নিজৰ পৰিচয় দিছোঁ। মোৰ নাম দিলীপ শৰ্মা বুলিলে। মই খনিকৰৰ বাসিন্দা আৰু ইয়াত 2018 চনৰ পৰা মই ইয়াত কৰ্মৰত হৈ আছোঁ। মন্দিৰ ভাগ আচলতে এইভাগ মন্দিৰতকৈ পুৰণা আৰু এভাগ মন্দিৰ আছে আপোনাৰ লাহোৱাল বুলি কয় ঠাইটুকুৰাত। তাত কিন্তু সেইটো মানে সৰু। এই অসমৰ ৰাজ্যপাল আছিলে জান্তিবল্লভ পাটনায়ক। তেখেতে এদিন সেই ভাগ মন্দিৰতে গৈ পেলাই আমাৰ যিখন ন্যাসৰ সদস্যবিলাকৰ লগত কথা পাতিছিলে। এটা ডিব্ৰুগড়ত অলপমান ডাঙৰকৈ মন্দিৰ বনাব পৰা নাযায় নেকি, তেনেকৈ কথা পাতি পেলাই তেতিয়া ন্যাসবিলাকে ক'লে নিশ্চয় পৰা যাব যদি পইচা পাতি যোগাৰ হয়। তেনে কথা পাতি পেলাই তেখেতে ক'লে বোলে হেৰি আপোনালোকে মাটি অলপ বিচাৰক, বাকী পইচা পাতি কেনেকৈ যোগাৰ কৰিব লাগে মই কৰিম। আৰু সেইধৰণে তেখেতৰ উদ্যোগতে এই মন্দিৰভাগ স্থাপন হ'ল। 2012 চনত ভূমি পূজন হৈছিলে। 2013 চনৰ মাৰ্চ মাহ হৈছিলে নেকি, তেনেকুৱাৰ পৰা কাম আৰম্ভ কৰিছিলে। কাম আৰম্ভ কৰি পেলাই ডিচেম্বৰৰ 14 চনৰ ডিচেম্বৰৰ 6 তাৰিখে মন্দিৰভাগ মুকলি কৰিছে। আৰু মানে মুখ্য ভূমিকাত সেই অসমৰ ৰাজ্যপাল জান্তিবল্লভ পাটনায়ক তেখেতেই আছিলে বুলি ক'ব লাগিব। তেখেতৰ উদ্যোগতে এই মন্দিৰভাগ ইয়াত প্ৰতিষ্ঠা হৈছে ন। 12-13-14 চনত কমপ্লিট হৈ গ'ল। এনেই মন্দিৰভাগ সময় হিচাপত 21 মাহ লাগিছিলে, কিন্তু কাম চলিছিলে মাত্ৰ 19 মাহ। 19 মাহতে কমপ্লিট কৰিলে। 3 মাহ বন্ধ থাকিলে আপোনাৰ ফাণ্ডৰ অভাৱত, টকা পইচাৰ অভাৱত 3 মাহমান কাম বন্ধ আছিলে। সেই 19 মাহৰ ভিতৰতে কাম সম্পূৰ্ণ কৰি পেলাই মন্দিৰৰ কামৰ তাৰ বেলেগ কিছু কাম বাকী আছিলে, তেনেকৈ মুকলি কৰিলে। আৰু তেখেতে তাৰমানে অৱসৰৰ সময় হৈছিলে, সেইকাৰণে খৰখেদাকৈ ডিচেম্বৰ 6 তাৰিখে হয়। তাৰপিছতে তেখেতে অৱসৰ ল'লে। তাৰ দুমাহ 3 মাহমানৰ পিছত তেখেত তেওঁ মৃত্যু হৈ গ'ল। হয়, ধন্যবাদ। মন্দিৰৰ পৰা যামগৈ আৰু ন উতলিব। থাকিবা নি আজি? থাকি যোৱা তেতিয়াহ'লে। মন্দিৰৰ কাষত এখন বাগান আছে। এখন বাগান ক'ব লাগে, বাদাম ওলাই গৈছেগৈ ন। পাই গৈছোগৈ। লাগিছে, ভাত বিচাৰি ফুৰিছোঁ। চানাকে খাই ল'লোঁ, ভাত নাপায় ন। মন্দিৰৰ আশে পাশে এখনো হোটেল নাই খোৱা বোৱা কৰিবৰ কাৰণে, আৰু ষ্টেচনৰ আশে পাশেও দোকান বা হোটেল খুলিব নিদিয়ে লেতেৰা হোৱাৰ বাবে। আৰু সেইবাবে আজি আমাৰ বহুত কষ্ট হ'ল। আমি ষ্টেচনৰ পৰা অলপ দূৰ গৈহে ভাতৰ সুবিধা পালোঁ, তাকো ইমান খোৱা সুবিধা ভাল নহয়, হোটেল নাছিলে বাবে খাবলগীয়া হ'ল। আৰু ভাল পালা নাই কোৱা আকৌ? ঐ ভাত খাই ভাল পালা নাই? কেলে? 150 টকাকৈ ভাত লৈছে ন, গোটেই ঠাণ্ডা ঠাণ্ডা খাইছোঁ আৰু সেয়াকৈ নোপোৱাৰ কাৰণে ন।
যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব। পুনৰ আপোনালোকৰ মাজলৈ মই নতুন কিবা এটা আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। ঘূৰি মেলি আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ভাগৰো লাগিছে ধেৰ। যাওঁ ঘৰলৈ, খাব হৈ হ'লগৈ আৰু লখিমপুৰ ষ্টেচন। চ' বাই বাই।